ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত শুভাৰম্ভ কৰে ৮২ নং ৰহা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী উৎপল বনিয়া। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদংকা। পিছপৰি থকা নাই ৮২ নং ৰহা সমষ্টিও। ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বনিয়াই। সোমবাৰে ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ অন্তৰ্গত কচুৱা তিনিআলিত অসম জাতীয় পৰিষদৰ কাৰ্যালয় মুকলি কৰে। ইপিনে ৰহা সমষ্টিৰ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক শাহনুৰ আলমে ৰাইজৰ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে। ৰাইজৰ দলে বিজেপিৰ হৈ কাম কৰে, এই বিস্ফোৰণ মন্তব্য কৰে ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক শাহনুৰ আলমে। লগতে ৰহা সমষ্টিত ৰাইজৰ দলৰ ভেটি নাই বুলি মন্তব্য কৰে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, এনি নেটৱৰ্ক।